হয় দৰ্শক মণ্ডলী, এয়া আমি আজিৰ নাট প্ৰস্তুতিলৈ আগবাঢ়িছোঁ। সাংস্কৃতিক সঞ্চালকালয় ভাৰত চৰকাৰৰ সহযোগত নাটঘৰৰ দ্য প্লে হাউচৰ নিবেদন হেচেক লাইট। আমাৰ নাটকৰ প্ৰস্তুতি 1 ঘণ্টা আৰু এই 1 ঘণ্টাৰ ভিতৰত কোনো ধৰণৰ ইণ্টাৰভেল নাই। আপোনালোকে ধৈৰ্য ধৰি বহক। আমি আমাৰ নাটক এয়া আৰম্ভ কৰিবলৈ গৈছোঁ। হেচেক লাইট।
নমস্কাৰ আদৰণীয় ভাই আৰু ভনীসকল আজি আপোনালোকক মই যি কাহিনী শুনাব বা দেখুৱাবলৈ গৈ আছোঁ এই কাহিনীটোৰ নাম হ'ল হেচেক এই কাহিনী অবিভাজিত দৰং জিলা গেলাইডিঙি অঞ্চল প্ৰায় 50 বছৰ পুৰণি তেতিয়া সেইখন গাঁৱত সেই সময়ত কাৰেণ্ট নাছিল এতিয়া আহি গৈছে যদিও মাজে মাজে আপোনাৰ পাৱাৰ কাট হৈ থাকে তেনে আহক আৰম্ভ কৰোঁ আজিৰ নাট হেচেক মানে আপোনাৰ পঞ্চায়তৰ আপোনালোকে জানে যে প্ৰতিখন গাঁৱত গাঁও পঞ্চায়ত থাকে আৰু গাঁও কাক কয় আপোনালোকে সেইটোও জানে গাঁও বুলি ক'লে সাধাৰণতে আমাৰ মনলৈ আহে দূৰ দূৰণিলৈ বিয়পি থকা বিস্তীৰ্ণ খেতি পথাৰ য'ত খেতিয়কে হাল বায় বীজ ৰুৱে আৰু ফচল উৎপাদন কৰে যি আমাৰ জীৱনৰ আধাৰ এই খেতিৰ নানান উপযোগিতা আছে তাৰ ভিতৰত প্ৰমুখ্য দুটা প্ৰথমটো হ'ল পুৱাই উঠি হাতত ঘটিটো লৈ নৃত্যনৈমিত্তিক কাম ফেৰা কৰিবলৈ যোৱা আৰু দ্বিতীয়টো হ'ল আধা ৰাতি সংসাৰৰ চকুত নপৰাকৈ দুই প্ৰেমিক প্ৰেমিকাৰ মিলন আমাৰ এই কাহিনীটো প্ৰেম এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে যে প্ৰেম কাহিনী হেচেক লাইট ক'ৰ পৰা আহে ঠিকেই প্ৰশ্ন তাৰ উত্তৰত মই ক'ম যে এইটোৱে হ'ল কাহিনীটোৰ মূল বিষয়বস্তু মানে আপোনাৰ USP এই কাহিনীটো সম্পূৰ্ণকৈ চোৱাৰ পিছতহে আপোনালোকে গম পাব কথাটো কি আৰু এটা কথা প্ৰত্যেক প্ৰেম কাহিনীত থকাৰ দৰে আমাৰ এই প্ৰেম কাহিনীটো আপোনাৰ ভেম আৰু ভিলেজ নিষ্ঠুৰ সময়ৰ কণ্টকময় পথবোৰো আছে কিন্তু ভয় নকৰিব আমাৰ এই কাহিনী জংকী পানৈ হীৰ ৰাঞ্জা বা লৈলা মজনুৰ দৰে ট্ৰেজিক নহয় বৰঞ্চ ইয়াৰ অন্ত একেবাৰে সুখত হয় মানে আপোনাৰ হেপী এণ্ডিং চেনেদা হওক আৰম্ভ কৰোঁ আজি আমাৰ নাট হেচেক লাইট এতিয়া অকণমান কল্পনা কৰকচোন পুমহীয়া এটা ঠাণ্ডা ৰাতি চাৰিওফালে আপোনাৰ টুক টুককৈ কুঁৱলী পৰি আছে গোটেই গাঁও ঘোৰ নিদ্ৰাৰ কবলত এই দূৰ দূৰণিলৈকে চাৰিওফালে আপোনাৰ ওখ ওখকৈ কুঁহিয়াৰ আৰু মৰাপাতৰ খেতিয়ে লাগি আছে প্ৰেমিকসকলৰ মিলনৰ বাবে এয়া আদৰ্শ তথা গুপ্ত স্থান মানে আপোনাৰ চিক্ৰেট ট্ৰেণ্ডিং আহকচোন আমিও তালৈকে যাওঁ য'ত আমাৰ নায়ক গোবৰ্ধন আৰু নায়িকা আদুৰিয়ে লগ কৰে তালৈকে যাম কিন্তু বিনা কেমেৰা আৰু ফটি লৈ একদম মোৰ লগতে আহক কিন্তু মনে মনে সোনাহা কাষতে বহা
মোলৈ এবাৰ চোৱা এই অন্তৰৰ কামনা বাসনা কিনো কৰিলা ঐ ৰাতি নোপোৱাতে পূৰ কৰা এই দেখোন আহিয়ে নাপালা ঐ আহিছে আহিলি নে তোৰ এই স্বভাৱটো মোৰ একেবাৰে কেনবা লাগে সদায় আহি তাই মোৰ কোনো পাঞ্চুৱেলিটি নাই চাচোন চাওক আধা ৰাতি হ'ল আহি ইমান দেৰি কিয় হ'ল মায়ে শাৰী পাই আছিলে তাতে কি হ'লে পথত খোজ কৰিব যাওঁ বুলি ক'ব লাগিছিলা যাৱা 3 দিন ধৰি তাকে কৈ আছো মায়ে সন্দেহ কৰিছিল আৰু কৈছিল যেতিয়া দেখো তেতিয়া পঠাও যা তোৰ পেট বেয়া হৈছে কিজানি কালি পুৱে কবিৰাজৰ তাত গ'ল এতিয়া মই যাওঁনে ক'ত কবিৰাজৰ তাত নহয় ঘৰত ঘৰত এতিয়া তুমি আকৌ দেখোন মাত্ৰ একবাৰ মুখখন দেখেই যাব লাগে সেইকাৰণেই দেখেই দিলো আৰে তোক মই ভালকে ক'ত দেখা পাইছো অমাৱস্যাৰ ৰাতি ক'ত খাইটি আৰু চোন তই বাৰু মোৰ খবৰ সুধি দে যে ইমান জাৰত জীয়ে কেনেকৈ আছো কম্বল কিয় লৈ নাহিলি মোৰ নিচিনাকে ৰাণী তোক এই নতুন কামিজটো দেখুৱাব বিচাৰিছিলো নহ'লেই টাউনৰ পৰা কিনি আনিছো দৰ্জিয়ে আজিয়ে চিলাই দিছে কেনে লাগছে জীৱটোতকে ফেশ্বনৰহে বেছিছিল আৰে লাচা কিয় একবাৰ ভালকে দেখা ক'তটো পাইছো অমাৱস্যাৰ ৰাতি হয় ফুট খোৱা আৰে টাচ কৰি চাইছো চাও বহুত পিছাল পিছাল পিয়ৰ নাইলনৰ হয় আৰু তোৰ চুইজাৰৰ কাৰণে বান্ধি থৈ দিছো কেনে লাগছে ভেৰি গুড থেংক ইউ এতিয়া মই যাওঁনে ঐ বাইদেউ আছো বহ এটা চাইৰি লিখছো তোৰ লগত একদম পিটি হৈ যাব আৰম্ভ কৰিছো দেই ইতেই আহিলি ইতেই বহিলি ইতেই কম্বলখন চম্ভেলি ধৰি ইতেই আহিলি ইতেই বহিলি ইতেই কম্বলখন চম্ভেলি ধৰি তোৰ এই যাওঁ দে দি মোৰ কলিজাটো উলিয়াই নিদিয়ে মোৰ কলিজাটো উলিয়াই নিদিয়ে কমৰক চিনি পোৱা নাই তামচা কৰিব আহিছে ঐ কোন লৈ নাহা কিয় এইটো খেতি চয় মোৰ একে ঠাণ্ডাত দেহাত তেজ গোট মাৰিব দিছে তোৰ সম্বৰ কাৰণে অলপ দেহাটো মই ঘৰত গৈ নালাগে নীলাজ আৰে নালাগে হয় একো নহয় দি হাই ৰাম তোমাৰ জেবুত কি আছে নো হান মাৰি আছে হা এডাল মুস্কুৰ আহিব ৰে এইডাল হতে জেবুত তোমাৰ কিয় ঘূৰি ফুৰা নো ৰাণী এইডালে মোৰ পৰিচয় মোতকে ডাঙৰ মেকানিক পুৰা দৰং জিলাতে নাই আৰু এইডালৰ বলতে মই গুৱাহাটীৰ কোম্পানী এটাত চাকৰিও পাম আৰু আমি বিয়া পাতি গৃহস্থী বনাম কিন্তু আমাৰ বিয়া হ'ব কেনেকে মায়ে তোমাক পছন্দই নকৰে আৰু তুমি আমাৰ গাঁৱৰ পৰা নহয় বাহিৰৰ পৰাহে আহি আছা সেইকাৰণে গাঁৱৰ ৰাইজৰ তোমাৰ ওপৰত বিশ্বাস নকৰে নকৰক দে তাতে মোৰ কি আহিছে আমি পলাই বিয়া পাতিম তুমি মাত্ৰ 1 মাহৰ ৱেইট কৰ এতিয়া মই যাওঁ দে আকৌ আহে
এতিয়া মোক যাবা দি গোবৰ্ধন বহুত ভয় লাগি আছে যদি কোনোবাই দেখা পায় সৰ্বনাশ হৈ যাব আৰে কোনেনো দেখিবই নাই আজিতো আকাশত চন্দ্ৰও নাই আৰু ইয়াতে চাৰিওফালে কুঁহিয়াৰ খেতি আৰু এইটো পিছফালে এইটো খেতি চৌহে গুৱাহাটী আৰু অলপ সহজ হৈছোঁ চৌ নহয় গোবৰ্ধন মই তোমাক ভয় ধৰিছোঁ মোক যাবা দি প্লিজ মায়ে যদি শাৰী পাৱে সৰ্বনাশ হৈ যাব মোৰ ঠেং ভাঙি পেলাব আৰু লগ পোৱা গোটেই মুদা মৰিব কালি আহিনে নাহো ইমান শাস্তি নেদিছো নাই বে বাবা অহা সপ্তাহ নহ'ব 2 দিন পিছত অ'কে থেংক ইউ গুড নাইট গুড নাইট দেখিলে না আপোনালোকে আদুৰি আৰু গোবৰ্ধনৰ ৰোমান্টিক চিন কথাতে কওঁ যে প্ৰেম কৰা সকলক সংসাৰৰ সকলোৱে প্ৰেম কিন্তু আমাৰ দেশত তেনেকুৱা নহয় আৰু গাঁওবোৰততো একেবাৰেই নহয় মই আপোনালোকক প্ৰথমতেই কৈছোঁ মনত আছে চাগে যে আমাৰ এই কাহিনীটো হেম আৰু ফিৰেজ আমাৰ নায়ক নায়িকাৰ ক্ষেত্ৰতো সেই একেই হ'ল সেই একেই মিলনৰ ৰাতি সেই একেই কুঁহিয়াৰ আৰু মৰাপাতৰ খেতি একেই নিস্তব্ধ নিশা আৰু একেই প্ৰেমিক গোবৰ্ধন কিন্তু এইবাৰ আহা চোনাহা কাষতে বহা মোলৈ এবাৰ চোৱা এই অন্তৰৰ কামনা বাসনা ৰাতি নোপোৱাতে পূৰ কৰা আৰম্ভ হৈছি আজি ফাৰ্ষ্ট টাইম তেওঁ সময়ত আহিছা ইচ্ছাটোৰ মাতটো বন্ধা মেকুৰীৰ নিচিনাকৈ কিয় উঠিছে আৰু আজি খুটি লৈ অহা নাই নেকি আচ্ছা এতিয়া তোৰ মুখৰ পৰা পৰ্দাখনটো গুচাই দি তোক চাবা লাগি মোৰ এটা চকু বিষাই গৈছে লাজ কৰিছা নেকি চাওঁ মই ইয়াক গুচাই দিওঁ বাস ভাবিলো যে আজি আমার বিয়ার ফার্স্ট নাইট চৌধুরী কাসাদ ইয়া আফতাব जो भी हो तुम खुदा की कसम लाजवाब हो चौधरी कासाद हो या आपदाब
বাপৰে বাপ ইমান ডাঙৰ কাণ্ড ভয়ানক স্কেণ্ডেল যোনে কোনে অবাক হৈ গাঁৱৰ বুঢ়া মেথাসকলে কলিযুগৰ হাই দিলে ৰুষ্ট হ'ল আজিৰ নৱপ্ৰজন্মক হিয়াজুৰি খাওঁ দিলে কিন্তু গাঁৱৰ ডেকাবোৰৰহে বেছিকৈ খং উঠিল আৰে সিহঁতক ইগন'ৰ কৰি আদুৰিয়ে বহিৰাগত এজনক চিলেক্ট কৰি ল'লে গোবৰ্ধন আৰু আদুৰিৰ প্ৰেম ধৰা পচ্ছি তাকে মীমাংসা কৰবাক লিখি অহাকালি পঞ্চায়তত মিটিং দিছি আপোনালোক সকলোৰে উপস্থিতি কামনা কৰা হ'ল এটা আউটচাইডাৰক আদুৰিয়ে চিলেক্ট কৰি ল'লে এইটো সিহঁতৰ কাৰণে ডাঙৰ ইনচাল্ট সিহঁতৰ নজৰত আদুৰি এগৰাকী দুচৰিত্ৰৰ ছোৱালী আছিল সেয়া আদুৰিৰ মাকৰ কাণত কথা পেলোৱা খেতিলে গাইড কৰা এই অসন্তুষ্ট সদস্যবোৰেৰে এজন আছিল সি সঠিক জাচুচি কৰি কুকুৰ আৰু মেকুৰীৰ কোড ছিগনেল ইণ্টাৰচেপ্ট কৰি ডেচিফাৰ কৰি কিন্তু আদুৰি ইমান সুন্দৰী আছিল যে সকলো যুৱকে কলিজাত পাথৰ ৰাখি তাইৰ এগেইনষ্টত এটা টু শব্দ কি ঠিক কেতিয়া সিহঁতৰ ভাগ্য উদয় হয় আৰু আদুৰি ৰিডাইৰেক্ট হৈ সিহঁতৰ হাতত ধৰা হয় হু ন'জ ইউ ন' ইয়াৰ পাছত যি হ'ল একেবাৰে চিম্পল আছিল যি ঘৰ গাঁও পঞ্চায়তত হয় সেই পঞ্চায়তৰ ইমাৰ্জেঞ্চি মিটিং পতা গ্ৰাম সেৱক পদাধিকাৰীসকলে আসন গ্ৰহণ কৰে কিন্তু সংযোগৰ কথা কি জানে এই মহাসভাখনত কিছু সদস্য গোবৰ্ধনৰ ফলিয়াও আছিল গোবৰ্ধন তোৰ ওপৰত গোচৰ আছে তই আদুৰি খেতিক লগ ধৰা নহ'লে আৰু ক'ত লগ ধৰিম তহঁতৰ এটাতো কোনো চিনেমা হ'ব নাই একেবাৰে পিছপৰা কাম টোটেল বেকৱাৰ্ড কথাটো কিন্তু ঠিকে কৈছে গামোৰাকাই চিনেমা হলটো দূৰৰে কথা আমাৰ গাঁৱত এটা মেণ্টেল লাইটো নাই চালা বৰ লাজ লগা কথা এই আমাৰ পাৰাটো ৮খন গাঁও আছে তাৰে ৭খন গাঁৱত সিহঁতৰ নিজৰ মেণ্টেল লাইট আছে আমাৰ বাহিৰে সত্য কথা ইমান লাজ লগা কথা হৈছে গোটেই গাঁওমুখাই আমাৰ ওপৰত হাঁহি ইটিকিং কৰে হাৰে মেণ্টেল লাইটৰ কাৰণে লাইট প্ৰকল্পত কিমান জৰিমনা লগা হৈছিল কিমান মাচুল জমা হৈছিল এই সেই মাখা কতকে আছে সেইখিনি পঞ্চায়তত সুৰক্ষিত হৈ আছে বছ কেইটামান পইচা কম পৰি আছে সেইখিনি পূৰণ হ'লিয়ে মেণ্টেল লাইটটো লৈ লওঁ ঠিক আছে এতিয়া পিছে সেই গোবৰ্ধনৰ কেছটো মীমাংসা কৰিব লাগে গোবৰ্ধন তই তোৰ অপৰাধ স্বীকাৰ কৰিলি মই একো স্বীকাৰ টিকাৰ কৰাত নাই কাৰণ মই একো অপৰাধো কৰা নাই আবে তই আদুৰি খেতি লগ ধৰা নাই বাৰু আৰে আমিতো খোলা খুলিকে লগ কৰিব দিছিলোঁ দিন দুপৰতে সোধ কিয়া কাৰণ আদুৰিৰ লাগি মোৰ মনত একেবাৰে বিশুদ্ধ প্ৰেম ভাৱনা আছে কোনো বেয়া ভাৱনা নাই সুধি লওক তাইকে কোনোবা দিনা মই বহুদাৰ কষ্ট কৰিছোঁ নেকি হয়নে এই যে পঞ্চায়ত গামোৰাকাই কিয় হ'ব পঞ্চায়ত সেয়া তাইৰ মাকে আমাক লগ কৰিব নালাগে লোহাৰ বেৰা হৈ থিয় হৈ আছে আমাৰ আগত এই নিকিৰাটো 1 নম্বৰ বজ্জা মই কিমানবাৰ গোচৰ দিছো যে সি আদুৰিক চাই লেতেৰা গান গায় নহ'লে কি তোক চাই গাম এই ঢোলেৰী বেগ কমা দিয়া হকে অকে এই কচোন এই লিকিৰাটোনো কি গান গাৱে শুন আহাচোন আহা কাষতে বহা মোলৈ এবাৰ চোৱা এই অন্তৰৰ কামনা বাসনা ৰাতি চকুৱাওঁতে কৰা
মাগিছিল দাদা তেতিয়া মই চেম টু চেম এইটো সুৰ এটা গান লিখি গাইছিলো নে নাই Ahasuna ikreaka mursito hoy lokhon nikaranta mohote ukodiani korwa kebon তেতিয়া aku bukan aja bawa di sini हाथ से बड़ी मस्ती बाहरी गई हाय 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 कहीं के बाहर में है तू हे तो की गैसिली এটা মানে হিজুই করলো বাহির করে দিছিলি তো কাঁদে কাঁদে অবস্থা বের হয়ে গেছে চকু পানি রাখা কথা আছে একদম হাত ভাঙা মাহার হাতা পাতা দিচ্ছিলে সবরে অবস্থা হয় ভাইয়া ইমান কাঁদিলো পিঠাই বড় মোৰ চকুৰ পানী ওলাল আছিলে এটা কথা কিন্তু ৰাইজে মাননাই লাগব গোবৰতকে ভাল ৰাম আজিলৈকে কোনো হোৱা নাই আকৌ ৰাইজ কথাই কৈছে মইতো কৈছিলোৱে প্ৰতি বছৰে খাউৰীয়া ৰামৰ গোবৰ পিছে সিহে মানা কৰি দিলে কিয় মানা কৰিছিলি বাবা এই বুঢ়ীৰ কাৰণে বুঢ়ীয়ে জেদ কৰিব ধৰিলা যে কি যে মই বিচাৰিছিলো আদুৰিয়া মোৰ লগত হিটাৰ পাঠ নকৰক কিন্তু এই বুঢ়ীয়ে ক'লা কেতিয়াও নকওঁ মই ইমান বুজলো যে আজিকালি যুগ সলনি হ'ল আজিকালি চিনেমাটো লেডিছৰ পৰা লেডিছে কৰে হয়তো এই মধুবালা আৰু নাৰ্গিছৰ ফটো দেখালো কিন্তু এই হাজেলি আপোনগোজ গাই দি মাথা একো কাম নোহোৱা সেইকাৰণে মই ভাউৰীয়া বৈঠক কৰিলো তই একো চিন্তা কৰিব নালাগে বুঢ়ী আমিতো লগতে আছো পঞ্চায়তে উচিত ব্যৱস্থাই ল'ব দে ও পিছে আমাক ৰেকৰ্ড কৰিব লাগিছিল তখন পঞ্চায়তে এই ফটো সিরিজৰ পেলিয়া হৈ থাকবি নে ইয়াক বিচাৰ কৰবি এটা কথা কিন্তু কাণ খুলি শুনিলো যদি ই শাস্তি নাপাৱে তেনেহ'লে কিন্তু মই এই গাঁও এৰি ইত্যাই গুচি যাম তুমি আমাৰ এই গাঁৱৰ গৌৰৱ যদি তুমি গুচি যা এই গোটেই সংসাৰখনে আমাক থুৱাবই ঈশ্বৰে আমাক কেতিয়াও মাফ কৰি নেদে ইয়াক আমি শাস্তি দিম 100% শাস্তি দিম ইতাতো ইয়াক শাস্তি দিম লাগবো কি শাস্তি দিয়া যায় মই এটা কথা কওঁ এক বুলি দুই শিকাৰ হৈ যাব কি আমাৰ পঞ্চায়তত মেণ্টেল লাইট কিনবা লিখি কেইটকা খাতি হৈ আছে 10 টকা তেতিয়া হলি 10 টকা জৰিমনা ইয়াৰ ওপৰত নহলি ই পঞ্চায়তৰ পৰা বহিষ্কাৰ কি উপায় উলিয়ালিয়ে একদম ফাটাফাটি গোবৰ তোৰ গোচৰ সাব্যস্ত হৈছে ইয়াৰ জৰিমনা হিচাপে তই 10 টকা দিব লাগিব নহলি এই গাঁৱৰ খেলৰ পেটক বহিষ্কাৰ কৰা হ'ব যদি জৰিমনা নিদিওঁ তেতিয়াহ'লে আধুনিক চাই গান গাৱাৰ পাৰ্মিশ্যন পাই যাম নাপা হে ভাই গাঁৱতনো কি আপত্তি আছে ইমান কুৰিয়া গান গাৱে এই চলটো ঠিক আছে তহঁতে এতিয়া ইয়াৰ গানকে শুনি থাক মই যাওঁ এই গাঁও এৰি এই যাওঁ ৰচুন হে ভাই কিয়নো ইমান খং কৰা হৈ দেছো বায়ে যি কোৱা আমি তাকে কৰিম মোৰ ক'ব লগা এয়ে যে ইয়াক খেলৰ পৰা বহিষ্কাৰ ঠিক আছে পিছে ৰাজ তহঁতৰ ৰাইজ আৰু খেল নিজৰ লগত মই এক পইচাও নেব মই এই নদীৰ পাৰত যাই বাহাবলৈ থাকিম কিন্তু তহঁতৰ ইয়াতে কেতিয়াও থুৱাবাও নাম কি কৰি
এইদৰে পঞ্চায়ত আৰু ৰাইজক ডেমফুল বুলি ঘোষণা কৰি গোবৰ্ধনে ৱাকআউট কৰে আৰু গৈ নদীৰ পাৰত ঘৰ সাজি থাকিবলৈ দুই হাঁহৰ যোৰা ছেপাৰেট হৈ গ'ল। বেচেৰি আদুৰিৰ কান্দি কান্দি অৱস্থা একেবাৰেই আদুৰিবায়ে ধুলেনীক নজৰবন্দী কৰিলে। হাউচাৰে কুৱাৰ কামফেৰা কৰিবলৈও পথাৰলৈ যাবলৈ নিদিয়া হ'ল। হাট বজাৰলৈ গ'লেও কোঠাৰ ভিতৰতে আদুৰিক থৈ দুৱাৰত 2 কেজিৰ জনৰ তলা ওলোমাই থোৱা হ'ল। বেচেৰি আদুৰিয়ে কান্দি কান্দি বিদায় কৰি ভগৱানক ওচৰ কৰিলে। বিপদত মুক স্বামী দিয়া দৰিখনে বিপদত মুক স্বামী দিয়া দৰিখনে মাৰ অত্যাচাৰ আৰু নোৱাৰো সহিব সেনেকৈ দিনবোৰ গৈ থাকে। চাওঁতে চাওঁতে বছৰকীয়াৰ ঢেউ লাগি মূৰত থিয় দিলে। আৰে পঞ্চায়ততো হেচেক লাইট কিনাৰ কথা আছিল। হে হকে বিহকে গাঁৱৰ ৰাইজৰ ওপৰত জৰিমনা বিহা হ'ল। আৰু ডেফিচিট বাজেট পূৰণ কৰা। গাঁওবুঢ়া কোষাধ্যক্ষ আৰু চকীদাৰৰ টীম বজাৰলৈ 4 ঘণ্টা মেহনত কৰাৰ পিছত দৰ দাম ঠিক কৰি এটা পেট্ৰমেক্স কিনা। কিন্তু আনন্দৰ কথা এই যে সেই পেট্ৰমেক্স কিনা পইচাৰ পৰা 10 টকা এটা ৰাহি আৰু এই চাৰপ্লাছ বাজেটেৰে পূজাৰ সামগ্ৰী যেনে ধূপ ধূনা কল নাৰিকল ইত্যাদিবোৰ কিনা। সেই উচিত নাম খাও নোহোৱাকে এই কল কব্জা বস্তুৰ উৎপাদন কৰিব নাপায়। ইংৰাজেও ৰাজত্ব কালত বলি দিছিল। শ্বপিঙৰ পাছত চকীদাৰৰ মূৰত পেট্ৰমেক্স কঢ়িয়াই গাঁওবুঢ়া আৰু কোষাধ্যক্ষৰ টীম গাঁৱলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। দেখিছিলে আপোনালোকৰ লগত কথা পাতি থাকোঁতে গালি খাই মৰিলো হয়। এই বলে পঞ্চায়ত
নিজৰ ঘৰৰ কেৰাচিনৰ চাকিটোক লাইট বুলি কয় আৰু আনৰ মেণ্টেল লাইটটো হাকলে বাদ দিয়া দেউতা বেলেগৰ কথা বাদ দি এই বুলি নতুন লাইটটো চাবান দেখি Keep distance. Hey, alo buat ini soy. Telepon pori gini kuna risik lagu. Hah? Kuna risik lagu? Komana শুনছানে দেউতা কি আইলো এই গধুল বেলা পূজা ভাগ হ'ব দীপেৰীয়ে গা পা ধুই শান্তিত লগাই থবি আমাৰ দলৰ গোটেইকেইটাৰ কথা এটা ভালকৈ শুনিলে এইবাৰ আমি ফাৰ্ষ্ট টাইম আছে কাইলৈ বহন নাম গাম এতিয়া যদি কোনোবাই বেকুৰা বা বেতালা কৰা মই এতিয়া কৈ থলো তাক কিন্তু তাই নাই কামত দলাবা বাহিৰ কৰি দিব একেলগে হলে জয় হৰি বোলা জয় ৰাম বোলা ঈশ্বৰক চিন্তি আকৌ এবাৰ বোলা বৰ ভাল কথা হ'ল গাঁওবুঢ়া শুভেচ্ছা আমাৰ গাঁৱত হেচেক লাইট আহিল কি যে আনন্দৰ কথা দেহি তোমাকো শুভেচ্ছা হে ভাই এটা কাম নকৰে কি হয় ইমান আনন্দৰ সময়ত তুমিও আধুনিক মুকল কৰি নেলা কি হয় এই ভাৰত চৰকাৰেও সময়ত কয়দিবিলাকক মাফ কৰি দিয়ে Hey, lo, এই ভাল কামটো তয়ে কৰগে যা ধুলানি মই আপোনাক ধুলানি মই প্ৰথমতে দোকানীয়ে মোক ক'লা পুৰা 55 টকা মই ক'লো দোকানী বাবু আপুনি আমাক ইমান গাঁৱলীয়া মানুহ বুলি নাভাবো এনে হেচেক লাইট বহুত দেখিছো তাৰ পাছত দোকানীয়ে মোৰ দেখি চাবা ধৰিলে আৰু ক'লা মোৰ এনে লাগিছে আপুনি কোনোবা গাঁৱৰ মুখীয়া হয় আপুনি মুখীয়া হৈও যে এই লাইট কিনিবলৈ আহিছে বাছ যা মই পুৰা 50 টকা সেই দোকানৰ চাকত এই হেডেকেটৰ বক্সটো দিয়া দিবা খোজা নাছিল নহয় মই ক'লো বোলো চাওক দোকানী বাবু বিনা বক্সৰে হেডেক লাইটটো আমি কেনেকৈ লৈ যাম এতিয়া দোকানীটোৱে চাকতটো গাড়ী পাৰি গ'লা কি হয় মানুহ চিনি যাব হে কোন হয় এই বক্সটো সোমাই বান্ধি দিলে
বুঝো এই তামুলি মহাজনৰ দোকানতে 2 লিটাৰ পিঠা তেল আনছো ইটা ফাটা ফাটি আমাৰ হেঁচাত লাগি চলো বাপ্পো এইটো জ্বলাব লাগে নহ'লে কি নিজা নিজা যাব নেকি এই কথাটো প্ৰথমতে কোনেও ভবা নাই মেণ্টেল লাইট কিনাৰ আগতো ভবা নাই মেণ্টেল লাইট কিনাৰ পাছতো ভবা নাই এতিয়া সেই পূজাৰ সামগ্ৰী মণ্ডপত পৰি আছে নাম কীৰ্তনীয়ে ঢোল তাল ফুল লৈ ৰেডি হেচেক লাইট নিজৰ জেগাত থিয় হৈ আছে এতিয়াতো জ্বলাই কি কাৰণ গাঁওবাসী আজিলৈকে এনেকুৱা জিনিছ কিনি পোৱা নাই য'ত জ্বলোৱা আৰু নুমুৱাৰ জঞ্জাল থাকে কিন্তু এইটো কথা নহয় দেই যে এইটো জ্বলাব পৰা কোনোবা ব্যক্তি এই অঞ্চলত নাই আছে কাৰণ প্ৰত্যেকখন গাঁৱতে একোটাকৈ মেণ্টেল লাইট আছে আৰু সেই মেণ্টেল লাইটটো জ্বলাব পৰাকৈ একোজন বিদ্যমানো তাত আছে হয় নহ'লে এটা কাম কৰোঁ বনিয়া গাঁৱৰ পৰা মানুহ মাতি আনো মাথা বেয়া হৈছে মাথা বেয়া হৈছে এই প্ৰথমবাৰ নাম দিনবাৰ ভূগোলক চাই বেলেগ গাঁৱৰ পঞ্চায়তৰ মানুহ এইটো জ্বলাব নালাগে এইটো জ্বলাব নালাগে এইটো এনজয় কৰি থাকক জীৱন ভৰ কথা শুনি থাকিব লাগিব যি গেলেডিঙি মেণ্টেল লাইট ফাৰ্ষ্ট আমি জ্বলাইছোঁ বুলি আৰু বেলেগ গাঁৱৰ মানুহে কথাই কথাই আমাক ঠাট্টা বস্কৰা কৰিব ক'ব বোলে তহঁতৰ গাঁৱৰ মেণ্টেল লাইট প্ৰথম বেলেগ গাঁৱৰ মানুহৰ হাতে যিহে জ্বলছিল না 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 সেইটো হ'ব নোৱাৰে পঞ্চায়তৰ সন্মানৰ কথা আছে বেলেগ গাঁৱে ইয়াৰ কোনো সংসূৰ্য পাব নালাগিব চাৰিওফালে শোকৰ চাপৰি আন্ধাৰ বাঢ়িব ধৰিলে গাঁওবাসীয়ে আজি নিজৰ ঘৰত চাকি এগছিও জ্বলোৱা আছে আৰে ভাই আজি মেণ্টেল লাইটৰ পোহৰত কোনোবাই চাকি জ্বলাবই বা কিয় এই কম কব্জা থকা জিনিছৰ পেচাল বহুত বেছি দে এই কুঁৱৰ পৰা মানুহ মখা কি কৰিছে গম পাইছে নাই একেবাৰে হাঁহি পগলা কৈছি বোলে মেণ্টেল লাইটৰ সন্মুখত 5 বাৰ খানা ধৰি উঠা বহা কৰ তেতিয়া বোলে ফুটকে জ্বলি ভগৱানে হাঁহৰ সুবিধা দিছি যেতিয়া হাঁহিবয়ে এই উমাকান্ত বনিয়াটো বৰ ডাঙৰ কাম কৰিছে দে এই চাপচিবতো খোলাটো যিয়েই কি কৈছে গম পাইছে কি মেণ্টেল লাইটটো সাৱধানে বান্ধি দিব দিছি নহ'লে বোলে ফুটবল ফাটাই দি পাতি যাব ভগৱান আমাক সহায় কৰা আজি আমাৰ এই গাঁওখনৰ মান ইজ্জত মাটিত মিলিব ধৰিছে প্ৰভু আদুৰিৰ মনত বাৰে বাৰে এটা কথাই আহে আৰু তাই মনতে গাপ দি থয় তাই জানে তাই ভালদৰে জানে যে এই মেণ্টেল লাইটটো গোবৰ্ধনে জ্বলাব জানে কিন্তু এই কথাটো তাই পঞ্চায়তক কয় কেনেকৈ গোবৰ্ধনটো খেলৰ পৰা বাহিৰত বেচেৰি বৰ বিবুধিত বুলি কিন্তু তাইৰ দ্বাৰা আৰু মনে মনে থকা নগ'ল কাৰণ গাঁওখনৰ মান সন্মান একাঠু পানীত বুৰিব ধৰিছে তাইৰ বান্ধৱী কঙেলীক কদৰটোত ক'লে ঐ কিলবি তিলয়ে কিলচোন গিলবৰ্ধনে মিলেনতে লীলাইটো জিলাৰ লগত জিলানে বিলুলি হে গোবৰ্ধনক খেলৰ পৰা বাহিৰ তই এবাৰ কৈ চাওচোন শ্ৰদ্ধা ৰাইজ আৰু আমাকে অকল মোৰ এটা কথা ক'ব লগা আছে তোৰ আকৌ কি ক'ব লগা আছে দে কো এই আমাৰ গোবৰ্ধনে মেণ্টেল লাইট জ্বলাব জানে কি মোক কোৱা আঁতৰিয়ে গৈছে হয় নেকি কোন গোবৰ্ধন কি জানেই জ্বলাব কিন্তু সিটো খেলৰ পৰা বহিষ্কাৰ হৈ আছে জাতিৰ বান্ধন কি যেতিয়া জাতিৰ মানে পানীত উঠবা ধৰছি গামবুঢ়াকাই এতিয়া কি কৰিবি পিছে চকীদাৰ গোবৰ্ধনৰ ইয়ালৈকে মাতি আনছো হ'ব দে
নদীখনটো ইয়াৰ পৰা বহুত দূৰতো নহয় এতিয়ালৈকেতো সি আহি পাব লাগছিলতো আমরা যাই কি হলে জায়গা বইলে থাকতে রে বহুত দেরি হল নয় কি করা এটা নামকটা ধরো দে সুমেটিউর হচ্ছি আমি তাৰ সব মাফ কৰি দিছিলো কৈছো বাৰম্বাৰ কৈছো গাঁওখনৰ মান সন্মানৰ হাৱালাও দিলো সি কৈছিল এইগিলা কল কব্জা থকা জিনিসৰ একো ভৰসা নাই তহঁতে বোলে তাক জৰিমনা ভৰি কিবা বেয়া হয় যিকোনো উপায়ে কোমল সৈমান কৰো নহলে কালিতে আমাৰ যাওঁ মুখ ওলাব নোৱাৰা পৰিস্থিতি হ'ব তোমাৰ কাৰণে আমি তাক পৰিষ্কাৰ কৰিলো এতিয়া তুমি তাক মাতি এই মুক্তি কৰি দিবা লাগে ঠিক কথা আমাৰতো তাৰ লগত কোনো শত্ৰুতা নাছিল বেয়াও নাছিল তাৰ গানৰ ওপৰতো আমাৰ কোনো আপত্তি নাই পিছে তুমি এই গাঁও এৰাৰ ধমকি দি পেলাই তাৰ একেবাৰে হাৱা পানী বন্ধ কৰি দিলি বেচেৰাটো তুমি গাঁওখনৰ মান সন্মানৰ কথা আছে তুমি যদি নাচা আমি গাঁও এৰি গুচি যাম ঠিক আছে পিছে মই যাওঁ এইটো একো ডাঙৰ নহয় কাম 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 জ্বলাও লাইটটো লৈয়ে তোৰে নাম 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 বাই নাম 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 মিঠা নাম নাম নাম
হস্পিটালত লাগাছবি নহ'লে আকৌ কেনেকৈ জইন কৰিবি লৌ মজা কথা আৰু খৰমুনীয়া হ'ল এই না ভাবা নিশ্চিন্তাকে কামগিলা কৰা হে ইটা কওঁ এই আধা ৰাতি কবে স্পীড লৈ আহোঁ 1 মিনিট স্পিৰিট নহওঁতে জ্বলাই আছো কাৰোবাৰ ঘৰত কেছ চিন্তা আছে নেকি আছে আমাৰ ঘৰতে আছে মই লৈ আহোঁ নে ভাই নাযায় কিয় এইবোৰ নালাগে নেকি চা লৈ আহ এইটো একো ডাঙৰ নহয় কাম 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 তেলানো মই লৈ তোৰে নাম 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 মিঠা নাম 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 তোৰে নাম নাম এই শরীর কি হে পাইছি বাপ্পা ওই আৰু ফাইনেলি হেঁচাক লাইট জ্বলি উঠিল চাৰিওদিশ জ্বলি উঠিল সেই পোহৰে না মাত্ৰ গছ গছনি ঘৰকেই নহওক সকলোৰে মনবোৰ পোহৰাই তোলক যিদৰে এওঁলোকৰ ভাল দিন উভতি আহিল ঠিক তেনেদৰে আপোনালোকৰো ভাল দিনবোৰ উভতি আহক সুন্দৰ দিনবোৰ উভতি আহক ইমানতে হ'ল নাটক শেষ আপোনালোকক সৰা কৰিছে Hasek Light